তো মই ভিডিঅ' কেলৈ নবনাওঁ বুলি কৈছিলোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ। দলংখন দেখিছেনে কেনেকুৱা? মানে প্ৰতিটো খোজ আপুনি ভালকৈ চাই চাই দিব লাগিব। এইবিলাক চাওক, ক'ৰবাত ক'ৰবাত মানে তক্তাবিলাক ভাগি আছে, কাঠবিলাক, সেইটো কাৰণে। আৰু খোজকাঢ়িলে বহুত হিলে। নদীখন পাবলৈ হৈছে আৰু বেছি নাই, ইয়াৰ পৰা ডাউনত নামিব লাগিব। তাৰপিছত গৈ পেলাই যিখন উলমা দলংখন পাম। ময়ো দেখা নাই কেনেকুৱা দলংখন, আজি ফাৰ্ষ্ট টাইম দেখিম আৰু আপোনালোককো দেখাম। আপোনালোকে ভাবিছে চাগে ইমান দূৰলৈ কিহৰ কাৰণে আহিছে। কথাটো হৈ গ'ল, অসমীয়াত আজিলৈকে এইবোৰ জেগাত কোনেও ভিডিঅ' বনোৱা নাই এতিয়ালৈকে। তো সেইকাৰণে মই ভাবিছোঁ এনেকুৱা এটা জেগা আপোনালোকক দেখাওঁ। তো আজি মই গৈ পেলাই দেখাম ইয়াৰ পৰা গেছিং বস্তি, ইয়াৰ পৰা ওপৰত যাব লাগিব। এতিয়া টাইমটো কিমান হৈছে, 4টামান বাজিলে। সেইখন মোৰ গাড়ীখন তাত পাৰ্কিং কৰিলোঁ। এতিয়া এফালৰ পৰা খোজকাঢ়ি যাব লাগিব, ইয়াৰ পৰা 2 ঘণ্টামান লাগিব। এতিয়া শ্বৰ্টকাট এটা ৰাস্তা আছে, শ্বৰ্টকাট ৰাস্তা দি আহিছোঁ আমি। নহ'লে যদি ৰাস্তা দি এনেকৈ ঘূৰি যাওঁ বহুত টাইম লাগি যাব। এতিয়া 4টা বাজি 10 মিনিটমান হ'লে গধূলি, আৰু বেলিটো জল্দি ইয়াত ডুবি যায়। নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আপোনালোকক আজি মই দেখাম গেছিং বস্তি। এইটো বস্তিত মোবাইল নেটৱৰ্ক নাপায়, লাইটটো ৰাতি কেতিয়াবা অলপমান দিয়ে। ৰাস্তাটো কেনেকুৱা আপোনালোকে দেখিলে। এতিয়া তলত ৰাস্তা কাটিং হৈ আছে এইটো চাইডে। এইটো ৰাস্তা মই যিটো ৰাস্তাত আহি আছোঁ এইটো বনাই আছে, আৰু নদীখনৰ ওপৰত দলং এখন হ'ব। আগত যিটো খুঁটাটো আছে সেই খুঁটাটো ঠিক পোনে পোনে ওপৰত, চবচে ওপৰত যিটো ঘৰ আছে, এতিয়া আমি তাত পাবগৈ লাগিব। চাওক, শ্বৰ্টকাট ৰাস্তাটো পোৱাই নাই, অলপ আগত গৈ পেলাই আছে। তাৰপৰা এখন হেংকিং ব্ৰিজ আছে বোলে। তো আমি যিটো ৰাস্তাৰ পৰা আহিছিলোঁ এইটো হয়, আৰু এইটো ৰাস্তা ইয়াতে শেষ হৈ গ'ল। এতিয়া আমি শ্বৰ্টকাট যাব লাগিব, এইটো ৰাস্তাৰ পৰা তললৈ নামিব লাগিব। তলত গৈ বহুত ধুনীয়া ভিউ এটা আছে। নদীখনৰ ওপৰত এখন উলমা দলং এখন আছে, সেইটো ভিউটো আপোনালোকক দেখাম। অলপ জল্দি পাবগৈ লাগিব মানে, আৰু লগভগ 20 মিনিটত আন্ধাৰ হৈ যাব। ইয়াত বহুত জল্দি আন্ধাৰ হয়, আৰু আন্ধাৰ হোৱাৰ আগতে উলমা দলংখন পাব লাগিব। তেতিয়াহে উলমা দলঙৰ ভিউটো আপোনালোকক ধুনীয়াকৈ দেখাব পাৰিম। চাওক, এখন গেট আছে। তো ৰাতি হ'লে সম্ভৱ বন্ধ কৰি ৰাখে নেকি। অলপমান খোজকাঢ়িলে ইয়াত বহুত ভাগৰ লাগি যায়। এইটো এতিয়া মই যিটো জেগাত আছোঁ, গেছিং বুলি যিটো বস্তি আছে, সেইটো বস্তিলৈ গৈ আছোঁ। নদীখন পাৰ হৈ সেই বস্তিটো পাই যাম। এইফালে তলত যিখন দেখিছে, সেই দলংখনৰ পৰা গৈ পেলাই এতিয়া ওপৰত পাবগৈ লাগিব। আৰু ৰাস্তাটো এইটো ছাইডৰ পৰা এনেকৈ যাব লাগিব। ভাল লাগে মানে, যদি এডভেঞ্চাৰৰ ফুল মজাটো ল'ব বিচাৰে তেতিয়া ইয়ালৈ আহিব লাগে। আৰু সেইখন দলংখন পাই গ'লোঁ গছজোপা তলেদি। জল্দি গৈ পেলাই মই এতিয়া আপোনালোকক দেখাই দিওঁ। এইফালে চাওক, এই গছডালত বান্ধি থোৱা আছে। এডাল ইয়াত আছে, গছডালৰ পৰা গৈছে। আৰু সিটো ছাইডৰ পৰা তেনেকৈ 2-4ডালমান হ'ব। এই গছৰ ওপৰত এনেকৈ বান্ধি পেলাই এখন দলংখন আছে। আৰু এইফালে চাওক, এইফালে এডাল এই শিলটোত বান্ধি ৰাখিছে এনেকৈ। ফাইনেলি আহি উলমা দলংখন পাই গ'লোঁ। এতিয়া ব'লক পাৰ কৰি লওঁ জল্দি। নদীখন দেখিছে কিমান তলত আছে, আৰু ইয়াত 1-2ডাল, তলত 3ডাল আছে, ওপৰত 2ডাল আছে। তো আপোনালোকক দেখালোঁ হেংকিং ব্ৰিজখন, কেনেকুৱা লাগিলে ক'ব। এইখন এতিয়া পাৰ কৰিব লাগিব, দীঘল আছে, বহুত দীঘল আছে, আৰু খোজকাঢ়ি গ'লে বহুত হিলি থাকে। সেইকাৰণে এতিয়া ভিডিঅ' নবনাওঁ, মই ইপাৰত গৈ পেলাই বনাম, কাৰণ ইমান ৰিস্ক লৈ লাভ নাই, আৰু গধূলি হৈ আহি আছে। তো মই ভিডিঅ' কেলৈ নবনাওঁ বুলি কৈছিলোঁ আপোনালোকক এবাৰ দেখাই দিছোঁ। দলংখন দেখিছেনে কেনেকুৱা? মানে প্ৰতিটো খোজ আপুনি ভালকৈ চাই চাই দিব লাগিব। এইবিলাক চাওক, ক'ৰবাত ক'ৰবাত মানে তক্তাবিলাক ভাগি আছে, কাঠবিলাক। এতিয়া আধা পাৰ হৈ গ'লোঁ, আৰু এইফালে ইমান যাব লাগিব। চাওক, পূৰা হিলি থাকে মানে দলংখন। মোৰ চেহেৰাটো আহিছে নাই মই ভিডিঅ'টো পিছতে চেক কৰিম, কাৰণ কেমেৰালৈ চাব নোৱাৰি। এতিয়া তলত চাইহে খোজটো দিবলগীয়া হৈছে। তো এইফালে চাওক, পাই গ'লোহি। চাওক, এতিয়া এইটো পাৰত আহি পাই গ'লোঁ। ইয়াত একো মেচিনে ইউজ হোৱা নাই, মানে হাতেৰে বনাইছে এখন দলং। চাওক, উলমা দলং
এইবিলাক পোষ্টবিলাক কাঠৰ। আৰু ইটো চাইডে আপোনালোকক দেখালোৱে গছত বান্ধি ৰাখিছে, শিলত বান্ধি ৰাখিছে। ফাইনেলি উলমা দলংখন পাৰ হৈ গ'লোঁ। এতিয়া আপোনালোকক মই ভিউটো তলৰ পৰা দেখাই দিছোঁ, ইয়াত কেনেকুৱা লাগে চাব দেই, বহুত ধুনীয়া লাগে। সেইখন দলং মই পাৰ হৈ আহিছিলোঁ। আৰু এতিয়া এইটো ৰাস্তাৰ পৰা ওপৰলৈ যাব লাগিব। এতিয়া ওপৰলৈ উঠিব লাগিব, নৰ্থ ইষ্টৰ ওপৰত গৈ থাকিব লাগিব। এতিয়া দলংখনৰ পৰা যিমান দূৰ আহিলোঁ আৰু তাতকৈ বেছি দূৰ যাব লাগিব। মই ৰেড বল ইয়াতে চাই আছিলোঁ, নেপালোঁ। জুচ এটা লৈছিলোঁ, তাকে অলপ অলপ খাই পেলাই আহি আছোঁ। আৰু ইয়াত অলপমান খোজকাঢ়িলে বেছি ভাগৰ লাগে, কাৰণটো হৈ গ'ল অক্সিজেনটো কম আছে। সেইটো কাৰণে অলপমান খোজকাঢ়িলে বহুত ভাগৰ লাগে। মোৰ কথাটো কওঁতে আপোনালোকে গম পাই গৈছে, কথা ক'বলৈ অসুবিধা হৈ যায়। এইফালে চাওক, সেই উলমা দলংখনতেই সেইফালে তলতে আহি এইটো ৰাস্তাত পালোঁ। এতিয়া 1 ঘণ্টা হৈছে তাৰ পৰা ইয়ালৈ খোজকাঢ়ি আহোঁতে। ইয়াৰ 1 ঘণ্টা খোজ কঢ়াটো মানে আপোনালোকে ভাবক, আমাৰ অসমৰ প্লেন জেগাত 3 ঘণ্টা বেছি আপোনালোকে খোজকাঢ়িব পাৰিব। কাৰণটো হৈ গ'ল ইয়াত অক্সিজেনটো কম আছে আৰু বহুতেই ঠাণ্ডা, পূৰা ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, উশাহ ল'বলৈও কষ্ট হয়। অলপমান খোজকাঢ়িলে ফুপনি ধৰে। তো আৰু বেছি দেৰি নকৰোঁ, এতিয়া আন্ধাৰ হোৱাৰ আগতে পাবগৈ লাগিব ৰুমত গৈ পেলাই। এই ঘৰটো যিটো দেখিছে, ওপৰৰ পৰা এনেকৈ পানীটো আহে। ইয়াতে কিবা কিবি মেচিন আছে, হাইড্ৰেল নে কি কয় মই ভালকৈ নাজানো। এফালৰ পৰা গৈ পেলাই নদীখনত গুচি গৈছে। আপোনালোকে যিটো দেখিছে পানীটো, তাৰ পৰা আহি ইয়াত টেংকি আছে, ইয়াত জমা হয়। আৰু যিটো পানী অভাৰফ্ল' হয়, বেছি হয়, সেই পানীটো ওপৰৰ পাইপটোতে গুচি যায়। তো এইফালে তলত এডাল পাইপ আছে, যিটো মই আপোনালোকক দেখাইছিলোঁ আগত, হাইড্ৰল নে কি কয় মই ভালকৈ নাজানো। যদি আপোনালোকে জানে কমেণ্ট কৰি জনাই দিব। তাৰ পৰা যিখন হৈ গ'ল গেছিং বস্তি, লাইটটো এইটো প্ৰজেক্টৰ পৰা যায়। বেগটো 5 কিলোমান বেছি আছিলে। বেগটো মই লগৰটোক দি দিছোঁ। আধা ৰাস্তা মই লৈ আহিলোঁ, আধা ৰাস্তা সি লৈ যাব। এতিয়া অলপমান হালকা লাগিছে। মেইন যিটো ৰাস্তাটো আছিলে সেই ৰাস্তাটোতে নগ'লোঁ। কাৰণটো হৈ গ'ল, যদি ৰাস্তাৰ পৰা যাওঁ বহুত টাইম লাগিব। সেইটো কাৰণে এই শ্বৰ্টকাট ৰাস্তাটো আহিছোঁ। ৰাস্তা ভাল নহয়, হ'লেও এইটো ৰাস্তাটো যদি আমি যাওঁ আধা ঘণ্টামান কম লাগিব মানে টাইমটো। সেইটো কাৰণে শ্বৰ্টকাট ৰাস্তাত আহিলোঁ। এতিয়া 5:30 হৈ গ'ল আৰু সম্পূৰ্ণ 1.5 ঘণ্টা হৈ গ'ল খোজকাঢ়ি অহা। এতিয়াও পোৱাগৈ নাই, আৰু কিমান টাইম লাগে চাওঁ। আন্ধাৰ হৈ গ'ল, বেছি জল্দি যাব পৰা নাই। এতিয়া বহুত সাৱধান হ'ব লাগিব। ৰাস্তাটো চাওক, এইটো ৰাস্তা নাই মানে ইয়াৰ পৰা। কেনেবাকৈ যদি ভৰি চিলিপ হয় খটম, তলত যাব। এইফালে যাব লাগিব এনেকৈ। মোবাইলৰ পৰা লাইট জ্বলাই পেলাই আহি আছোঁ। দেখিছেনে ৰাস্তাটো? সেইটো ৰাস্তাৰ পৰা এনেকৈ গৈ আছোঁ। এইটো ৰাস্তা চাওক। আৰু ইয়াত থকা মানুহবিলাকৰ কিমান কষ্ট হয় আপোনালোকে এবাৰ ভাবক। 6:07 হৈছে আৰু আমি তাৰ পৰা যেতিয়া মই ওলাইছিলোঁ 4টা বজাত ওলাইছিলোঁ, সম্পূৰ্ণ 2 ঘণ্টা লাগিলে। 2 ঘণ্টা মানে পাহাৰত খোজ কঢ়াটো চাওক, য'ত নেকি অক্সিজেন লেভেলটো ইয়াত বহুত কম আছে। আৰু এতিয়া এইটো ঘৰত থাকিম। এইটো চিৰিটো চাওক, ঘৰলৈ যিটো যাব লাগিব গেটখন, এইটোৰ পৰা ওপৰত উঠি ঘৰটো এফালে আছে। কাৰণটো হৈ গ'ল ইয়াত গেটৰ কোনো কথাই নাহে। কাৰণ স্কুটি, বাইক, গাড়ী, বাইচাইকেল একোৱেই ইয়াত আনিব নোৱাৰে। গতিকে ইয়াত গেট নাই। এই চিৰিটোতো, এইটো চিৰিটি এতিয়া মই উঠি পেলাই ইফালে যাব লাগিব। আৰু চবচে মুস্কিল কামটো এতিয়া হ'ব, চাবিটো গাড়ীত থাকি আহিলে এতিয়া গৈ পেলাই তলাটো ভাঙিব লাগিব প্ৰথমত। সেইখন আছিলে 1 নম্বৰ গেট, এতিয়া এখন গেট। আৰু লগতো আগতে গৈ পেলাই সেই তলাটো ভাঙিয়ে দিলে। আহি পাই গ'লোঁ এতিয়া ৰুমত। প্ৰথমতে মই জুই জ্বলাই লওঁ। জুই জ্বলাই পেলাই গৰম পানী কৰিব লাগিব। গৰম পানী কৰি গা ধুব লাগিব, কাৰণ পূৰা ঘামি গৈছোঁ ইমান ঠাণ্ডাটো। তলত যিটো মই টি চাৰ্ট পিন্ধি আছিলোঁ, জিন্স পূৰা ঘামত তিতি গৈছে। জল্দি গৈ জুই জ্বলাই পেলাই গৰম পানী কৰি গা ধুই লওঁ। তাৰপিছত আকৌ ভাত চব্জি বনাব লাগিব। আহি লগে লগে জুই জ্বলাই গৰম পানী উঠাই দিলোঁ। গৰম পানীখিনি হোৱাৰ লগে লগে মই গা ধুম। এতিয়া লগৰটো গা ধুই আছে। লগৰটোৱে কেমেৰাত আহিবলৈ লাজ কৰে, সেইকাৰণে ময়ো তাক জোৰ কৰা নাই।
এফালে চাওক ডিনাৰ ৰেডি। ইয়াত আছে চিকেন আৰু অঙেৰ পাত্তা বুলি কয়, এইটো আপোনালোকে কি কয় নাজানো, বইল। ইয়াত আছে জলকীয়া, বিলাহী আৰু আদা নহৰু। ব্লেংকেট লৈছোঁ 1, 2, 3খন। আৰু চবচে তলত এফালে চাওক ইলেক্ট্ৰিক বেডশ্বীট হয় এখন, লগাই ৰাখি দিছিলোঁ, এতিয়া পূৰা গৰম হৈ আছে। আৰু ইয়াত এইকেইটা নম্বৰ আছে 0, 1, 2। এতিয়া 2 নম্বৰ দি থৈছোঁ কাৰণ জল্দি গৰম হ'ব লাগে, শুব লাগে, ঠাণ্ডাটো বেছি। আৰু এতিয়া টেম্পাৰেচাৰটো এইটো চাওক 4, মানে বাহিৰত গ'লে মানে 1 বা 2 হ'ব। আৰু 2টা বজাৰ পিছত তেতিয়া মাইনাছত গুচি যায়। এতিয়া টাইমটো হৈছে 9:43। আৰু ভাবিছিলোঁ অকণমান এডিট কৰিম বুলি, কিন্তু নহ'ব, বহুত ভাগৰ লাগি গ'ল, জল্দি শুই যাওঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। বহুত জল্দি লগ পাম পুনৰ নতুন এটা ভিডিঅ' লৈ। তেতিয়ালৈকে আপোনালোকে ভালকৈ থাকক। বাই বাই।